নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলটো যি সকলে প্ৰথমে চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি দিব মোৰ নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এখন খুব প্ৰচাৰিত আঁচনি হৈছে বিশ্বকৰ্মা আঁচনি এই আঁচনিখনত কেনেধৰণৰ বিশেষকৈ মহিলাই লাভ কৰিব পৰাকৈ কি সুবিধা আছে সেই সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই বিশ্বকৰ্মা আঁচনিখনত বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰা হৈছে বৰ্তমান আঁচনিখনৰ পৰা বহু লোকে সুবিধা লৈছে আৰু ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হৈছে বুলি জানিব পৰা গৈছে বহুকেইটা অপচনৰ ভিতৰত মহিলাসকলৰ বাবে একেবাৰে উপযুক্ত অপচনটোৱে হ'ল এই চিলাই মেচিন অপচনটো ইয়াত মহিলাসকলে মেচিন চিলাই জানিলেও বা নাজানিলেও কথা নাই যিসকল মহিলাই চিলাই মেচিনত এপ্লাই কৰিব খোজে বা অলৰেডি কৰিছে এইবোৰ এপ্ৰুভ কৰিবৰ কাৰণে আপোনাক এটা চিলাই মেচিন ক্ৰয় কৰিবৰ কাৰণে ডাইৰেক্ট 15,000 টকা আপোনাৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিব মুঠতে ডাইৰেক্ট একাউণ্টত টকা পাব চিলাই মেচিন ক্ৰয় কৰিবৰ কাৰণে গতিকে এইটো এটা খুবেই হেল্পফুল আঁচনি হয় এই আঁচনিৰ সুবিধা পাৰিলে সকলোৱে ল'ব লাগে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিখনৰ বিভিন্ন কেটেগৰীৰ ভিতৰত চিলাই মেচিন কেটেগৰীটো যথেষ্ট গুৰুত্বপূৰ্ণ আপোনালোকে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা পোৰ্টেলত গৈ চিলাই মেচিন কেটেগৰীত অনলাইন এপ্লাই কৰিব পাৰিব এই আঁচনিখনৰ সুবিধাসমূহ হ'ল যদি আপুনি এই আঁচনিখনত এপ্লাই কৰিছে তেনেহলে এখন সাৰ্টিফিকেট পাব 15 দিন 7 দিনৰ কাৰণে মানে 48 ঘণ্টাৰ এটা আৰু 15 দিনীয়া এটা ট্ৰেইনিং দিয়া হ'ব এই ট্ৰেইনিঙৰ বিনিময়ত আপোনালোকৰ পাৰ ডে 500 টকা আৰু 15 দিনৰ ট্ৰেইনিঙৰ বিপৰীতে 15,000 টকা লাভ কৰিব তাৰ উপৰিও আপোনালোকক ক্ৰেডিট সাপোৰ্টত 1 লাখ টকা লোন দিব 5% ইন্টাৰেষ্টত অৰ্থাৎ 5% সুতত থাকিব আৰু 18 মাহৰ ভিতৰত এই টকাখিনি ঘূৰাই দিব লাগিব এই টকাখিনি যেতিয়া আপোনাৰ ধাৰ মৰা শেষ হ'ব বা ধাৰ মাৰি গোটেইখিনি শেষ হোৱাৰ পিছত আকৌ 2 লাখ টকা লোন পাব সেই 2 লাখ টকা লোনখিনি আপুনি 30 মাহত ধাৰ মাৰিব লাগিব আৰু সেইখিনিও সেই একে ধৰণৰ 5 টকীয়া সুতত বা 5% ইন্টাৰেষ্টত ইয়াৰ বিপৰীতে সেই যে 2 লাখ টকাৰ আপুনি ধাৰ মাৰিলে তাৰ বিপৰীতে আপোনাক এটা 15,000 টকা একেবাৰে ফ্ৰী দিব যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব কমেন্ট কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব যাতে বহুতেও এই আঁচনিখনৰ বিষয়ে জানি অনলাইন কৰিব পাৰে বা এনে ধৰণৰ বহুত দুখীয়া ঘৰৰ মানুহ অকমান সহায় হ'ব পাৰে সো এটো খুবেই হেল্পফুল আঁচনি হয় সেই কাৰণে মোৰ ভিডিঅ'ৰ পৰা যদি এনে ধৰণৰ ইনফৰ্মেটিভ কিবাৰ ভিডিঅ' লাগে তেনেহলে মোক এটা কমেন্ট কৰি জনাব সো যদি চাই ভাল পালে আকৌ কলো লাইক কৰিব কমেন্ট কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব সো আপোনালোকে যেতিয়া মানে সহায় কৰিব আমাক উৎসাহ দিব তেতিয়াহে এনে ধৰণৰ ভিডিঅ' বনাবলৈ মন যায় এই কেইদিনমানৰ পৰা বহুতে সাবস্ক্ৰাইব কৰে মানে বহুতখিনি সাবস্ক্ৰাইব আহে তাৰ পিছত আৰু 1 ঘণ্টা 2 ঘণ্টা পিছত মানে আনসাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কমি যায় সো যদি আপোনালোকে সাবস্ক্ৰাইব কৰিব মনে নাই সাবস্ক্ৰাইব নকৰিব সাবস্ক্ৰাইব কৰি আনসাবস্ক্ৰাইব নকৰিব কাৰণ আনসাবস্ক্ৰাইব যেতিয়া কৰে চেনেলটো দেখি আমাৰ নিজৰে বেয়া লাগে এনেকুৱা ভিডিঅ'সমূহ বনাবলৈ তেতিয়া এটা মন নোহোৱা হৈ যায় যদি সাবস্ক্ৰাইব কৰিছে কৰিবই যদি নকৰে নাই হেতু আপোনালোকৰ কথা আমি জোৰ কৰি কৰিব নোৱাৰো সো যদি যিখিনিয়ে চাই ভাল পায় সেইখিনি এটা লাইক কৰি দিব কমেন্ট কৰি দিব আৰু যদি নতুনকৈ আহিছে চাই কিনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব